এইয়া শিৱৰাত্ৰিৰ কাৰণে শৰাই এখন ৰেডি কৰা হ'ল। কল, ত্ৰিশূল, ভাঙচলি চব বস্তু যিমান শিৱ বাবাক বস্তু দৰকাৰ সিমানেই চব বস্তু ৰেডি কৰা হৈছে। এয়া কল, নাৰিকল, ইয়াতে ফল মূলখিনি আছে, ইয়াতে ভাং চাং আছে, এইবিলাক চব শিৱ বাবাৰ কাৰণে আজি শৰাই এখন সাজু কৰিলোঁ। এতিয়া মই এইবিলাক বস্তু গোটেই পূজাৰীক দি থৈ আহিম, পাছত মই যাম আৰু। পূজাৰীয়ে কৈছে যে মোক বস্তুবিলাক আগতীয়াকৈ দি থৈ যাবি, সেইটো কাৰণে মই এইবিলাক বস্তু আগতীয়াকৈ দি থৈ আহিম। তাৰপাছত মই পাছত ধুনীয়াকৈ 11টা-11মান বজাত যাম আৰু। মই এতিয়া ওলাই মেলি সাজু হৈ গৈছোঁ। এতিয়া মই আমাৰ গাঁৱৰ সৰু শিৱ মন্দিৰটো তালৈকে যাম, তাতে সেৱা কৰিব যাম। আপোনালোকক দেখাম আজি আমাৰ গাঁৱৰ সৰু শিৱ মন্দিৰটো। আমি তাতে সেৱা চেৱা কৰি তেতিয়াহে বেলেগত যোৱা হয় আৰু। প্ৰথম আমাৰ গাঁৱৰ শিৱ মন্দিৰটোতে আমি চবেই সেৱা চেৱা কৰি লওঁ। মোৰ লগৰীজনীও আহি গ'ল এতিয়া। আমি দুইজনী এতিয়া সেৱা কৰিব যাওঁ। যিহেতু ৰাতিপুৱা চব বস্তু দিয়ে থৈ আহিছোঁ, সেইকাৰণে এতিয়া মানুহকেইজনী গৈছোঁ, তাত গৈ পেলাই সেৱা চেৱা কৰিম আৰু। এতিয়া এই ঘৰত পাতিছে, বাহ। আমি প্ৰথম মন্দিৰৰ পৰা আহোঁ, তাৰপাছতহে ইয়াত সোমাম। এতিয়া আমি ইয়াত নোসোমাওঁ আৰু। এয়া আহি পালোঁ, আহিয়ে প্ৰসাদ খাইছোঁ। যিহেতু মই মন্দিৰত সোমোৱা নাই, মন্দিৰত নোসোমালোঁ, ৰাতিপুৱাতে যিবিলাক বস্তু দি দিলোঁ, সেইকাৰণে প্ৰসাদ দিছে, খিচিৰি নহয়, পায়স আৰু প্ৰসাদ দিছে, পায়স দিছে, প্ৰসাদ দিছে আৰু এতিয়া খিচিৰি দিব। এয়া মন্দিৰত সোমাইছোঁ এতিয়া। এইটো আমাৰ সৰু মন্দিৰ, এইটো আমাৰ দেই। মানুহ হৈছে বাৰু। খিচিৰি খাব লাগিব এতিয়া। এজনী পুৰা খাই আছে। এয়া খিচিৰি দিছে, এতিয়া খিচিৰি খাব লাগিব। আমাৰ সৰু মন্দিৰটোতো মানুহ হয় দেই। এখনতে ল'লি যে কিয়? এতিয়া মোক শৰাই দিয়াৰ কাৰণে, শৰাই ভাগ দিয়াৰ কাৰণে মোক দিছে দেই। ভালে হৈছে বাৰু। দে হ'ব দে, হ'ব দে, ভালকৈ লৈ যাম দে। খালোঁ গ'লোঁ, এতিয়া লৈছোঁ প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ এতিয়া ঘৰলৈ যাওঁ না। অলপ দেৰিকৈ থাকিলোঁ, কিন্তু মই বেছিকৈ দেখুৱাব নোৱাৰিলোঁ, মানে গানো বজি আছে। গান বজি থাকিলে ইউটিউবে ছাপোৰ্ট নকৰে। গান বজি আছে, মই সেইকাৰণে বেছি ভিডিঅ' নকৰিলোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। এজনী পূৰা প্ৰসাদ খাই খিচিৰি খাই গৈ আছে, পূৰা প্ৰসাদ খিচিৰি খাই খাই গৈ আছে। এতিয়া গাঁৱৰ মানুহ ঘৰত সোমামগৈ আৰু। ঘৰ আহি পাই গ'লোঁ প্ৰসাদখিনি লৈ। এতিয়া বৌক দিওঁ প্ৰসাদ খাব। মাতো নাখায়, মা শৰণ লোৱা মানুহ, সেইটো কাৰণে এতিয়া বৌ, মই, দাদা, ধীতি, আয়ুষ্বেতা, ইহঁতে খাম আৰু। আমি এইকেইটাই খাম আৰু এতিয়া প্ৰসাদ। শৰাই দিয়া প্ৰসাদ খাব লাগিব এতিয়া। ভাগৰ লাগিছে অলপ, খোজকাঢ়ি খোজকাঢ়ি প্ৰসাদ ভগাইছোঁ। এতিয়া প্ৰসাদ ভগালোঁ, প্ৰসাদ ভগাই চবকে দিছোঁ। এজনী পূৰা মাৰি আছে। মই মানে প্ৰসাদ খাবলৈ অকলে অকলে গুচি গ'লোঁ লগৰজনীৰ লগত, সেইকাৰণে খং উঠিছে তাক। মই পাহৰি থাকিলোঁ তাক মাতিবলৈ, সেইকাৰণে খং উঠিছে তাক। ইয়াত ডাঙৰ পাতিছে, খিচিৰি খাই আছে ইহঁতে। এই পাৰ্টিটো গাঁৱৰ পাৰ্টি, মন্দিৰত যোৱা পাৰ্টি নহয় এইটো। এইটো দুষ্টটো। অঁ হ'ব দে, আমি ইয়াত বহিম ন এতিয়া। অ' বা, অ' কইনা, বা ছোৱালী নেকি এজনী? অ' ছোৱালী, অ' বা আকৌ ছোৱালী এজনী। অ' বা
খা খা তামোল বগাই আছে নেকি অ' দুষ্ট মানুহ দুষ্ট মানুহ দুষ্ট মানুহ থৈ দিয়া এইখিনিতে থৈ দিয়া গাঁৱলীয়া পৰিৱেশ দুষ্ট মানুহ এইখিনিত থৈ এইখিনিত